Welcome back. Ready? Hello guys. Welcome back to our YouTube channel. Chaudhary's Vlog. Vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমিও ভালে আছো আৰু আজি গৈ আছো আমি Swalkuchi. কাৰণ আজি উৎসৱ হয়। তো ৰাতিপুৱা আমি 6টা বজাতে ওলাই দিছো। এতিয়া গৈ আছো তো নেক্সট আমি গৈ পাই পিনে দেখাই আছো। উৎসৱত কি হয় শুৱালকুছিৰ উৎসৱত কি হয় কি নহয় আপোনাৰ চব চাই থাকিব পাৰে। তো নেক্সট তাতে গৈ পিনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাই। আৰু এইজন হৈছে মোৰ বদমাছ ভাগিন আৰু এখেতকতো চিনি পায় আপোনালোক সকলোৱে। কোকো আহিলে একদম পাগল হৈ যায়, বুবুক দেখিলেতো আৰু বেছিয়ে। আৰু এইফালে মোৰ ভাইটি গা ধুব যাব ওলাইছিলে, এনেকৈ দেখাই দিলোঁ। আমি এতিয়া ওলাই দিলোঁ ঘৰত, অলপ ৰেষ্ট লৈ পিনে চাহ তাহ খালোঁ। তাৰপিছত এয়া আমাৰ পিছফালে এতিয়া আমি গোটেইবিলাকে গৈ আছোঁ শংকৰ মন্দিৰলৈ। ৰাইট চাইড তাতো অলপ সেৱা চেৱা কৰি ল'ম, বাকী দেখাই আছোঁ। আৰু শুৱালকুছিত পূজা উৎসৱত এনেদৰে সকলোৱে ঘৰৰ সন্মুখত কলগছত চাকি বন্তিসমূহ জ্বলায়। বহুত ভাল লাগে, ৰাতি চাইটো আৰু বেছি ভাল লাগে। এতিয়া আমি সোমালোঁ শংকৰ মন্দিৰ ভিতৰত, ইমান ভিৰ চাৰিওফালে একদম ৰাইজে মাছ মাৰি আছে। আমাৰ জেঠিমা মৰমৰ জেঠিমা, কি খবৰ? আজি বহুত দিনৰ মূৰত লগ পাম ন? এইটো কিয় নিলৰা দেখাই দে। আৰু এতিয়া মই শংকৰ মন্দিৰৰ বাহিৰ আৰু ভিতৰৰ গোটেইখিনি পৰিৱেশ আপোনালোকক দেখাম, আপোনালোকে চাব। বহুত ধুনীয়া হয় আৰু আশা কৰোঁ নেক্সট টাইম আপোনালোকেও আহিব শুৱালকুছিলৈ উৎসৱ চাব। শংকৰ মন্দিৰৰ পৰা অলপ ওলাই আহি ৰাৱণৰ মূৰ্তিটোকে চাব আহিলোঁ, কাৰণ যিহেতু বুবু অলপ পিছত যাবগৈ গুৱাহাটীলৈ আকৌ ৰিটাৰ্ণ। তো ভাবিলোঁ দেখাই আনো আৰু গধূলি অহা হয়নে নহয়। চ' এতিয়া আমি আহিছোঁ এখন পূজা মণ্ডপত। ইভিনিং ৰাৱণ দহন হ'ব, আমি চাব আহিম। আহিবি তই? ৰাৱণটো দেখাই দিছোঁ, ইমান ডাঙৰ প্ৰকাণ্ড ৰাৱণ বনাইছে একদম, দেখিছেনে? মানুহ বেছি অহা নাই দিনত, একদম বেছি মানুহ, ইমান ৰ'দ। ৰাতি যে কি ভিৰ, ৰাতি বহুত ভিৰ হয়। তাই আহিছিলে, তাই কৈছে ইমান ভিৰ। কালি আহিম চাগে এবাৰ ফুৰিব, আজি অলপ ৰেষ্ট লৈ ল'ম, কালি ফুৰিব আহিম। গোটেইখন শুৱালকুছি ঘূৰি এতিয়া ঘৰ আহি পাইছোঁ। এতিয়া ৰাইজ আহিব সময়, এনেকৈ গামোচাবিলাক থৈ দিছে।
কাৰণ এতিয়া ৰাইজৰ পদধূলি আমি আমাৰ শিৰত ল'ম তেওঁলোকৰ আশীৰ্বাদ স্বৰূপে। আমি সকলোৱে দিনত ৰেষ্ট লৈ পিনে এতিয়া পুৰা ড্ৰেছ কৰি পিনে ষ্টাইল মাৰি পিনে অলপমান যাব ওলাইছোঁ ফুৰিবলৈ। আৰু এইফালে আছে মোৰ ফ্ৰেণ্ড শান্তি আছে, দিজাশ্ৰী, এইফালে বা গ'ল, বা মই আৰু দিজাশ্ৰী যাম। এতিয়া অলপ ফুৰি আহোঁ, খাই আহোঁ নেকি? ইয়াতে ইমানে ভিৰ, দুয়োজনীয়ে মাস্ক লগাই লৈছোঁ। বহুত বেছি ভিৰ হৈ আছে। আৰু এয়াই হৈছে শুৱালকুছি উৎসৱৰ গধূলিৰ দৃশ্য। আপোনালোকে ভিডিঅ'টি চাই উপভোগ কৰক। মই ইয়াতে ভিডিঅ'টি সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ।